আজি আমাৰ গৌৰীপুৰ মণ্ডলত ধুবুৰী ডিষ্ট্ৰিক্টৰ গৌৰীপুৰ মণ্ডলত আজি আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ মিটিং এটা আছিল। তাৰ পিছত আমাৰ জিলা সভাপতিয়ে মটনচাৰৰ পিনে ওলাই যায়। মটনচাৰৰ পৰা আহোঁতে মানে তাতে এটা নেশ্যনেল হাইৱে আহি আছিল। তাৰ আহোঁতে এটা সৰু মানে ছাগলী গাড়ীৰ সন্মুখত পৰি যায়। গাড়ীৰ সন্মুখত পৰিব ৰাস্তাত গাড়ী থাকিলে এক্সিডেণ্ট হ'বই পাৰে, কিবা মৰিব পাৰে। কিন্তু তাতে এটা এনেকুৱা সিচুৱেশ্যন ক্ৰিয়েট কৰিলে, তাতে চিকাৰীদাৰীৰ কেইটামান মানে দুষ্কৃতকাৰীয়ে মানে 14-15টা বাইকে পুৰা একদম জিলা সভাপতিৰ গাড়ী কণ্টিনিউ 10 কিলোমিটাৰ ৰাস্তামান ফলো কৰি চৰংগীমত আহি ঘেৰাও কৰি লৈছিল। 200-300 মানুহে জিলা সভাপতিৰ গাড়ী ঘেৰাও কৰি গাড়ীৰ দলিয়াৰ পৰা গাড়ীৰ ভাঙচুৰ কৰা এনেকুৱা প্ৰচেষ্টা কৰিলে। মানে আমি তৎক্ষণাৎ ভাৱে আমাৰ স্থানীয় প্ৰশাসনে তাতে গৈ আমাৰ জিলা সভাপতিক ৰেস্কিউ কৰে। কিন্তু এইটো এটা সঁচাকৈ চিন্তনীয় বিষয়, কাৰণ 7 দিনমান আগতে এনেকুৱা এটা ঘটনা হৈছে। আৰু আমাৰ জিলা সভাপতি আমি ভাৰতীয় জনতা পাৰ্টিৰ তাতে কি আছিল, গাড়ীত নেম প্লেট আছিল। তো তাতে জিলা সভাপতি গম পাই আছে, সিহঁতে গম পোৱাৰ পিছতো কিবা এটা হৈছে, ঠিক আছে, কিন্তু ইহঁতে টাইম নিদিয়ে, ইহঁতে একো নুবুজে। মানে এইবিলাক এনেকুৱা প্ৰবৃত্তিৰ মানুহ মাৰি পেলাব। গতিকে এইটো সঁচাকৈ চিন্তনীয় বিষয়। আমি আজি সৰু সৰু কাৰ্যকৰ্তা যি আছো, আমাৰ কাৰ্যকৰ্তাবিলাক আছে, ইহঁতৰো এতিয়া ক'ৰবাত পঞ্চায়ত নিৰ্বাচন, ক'ৰবাত মিটিং কৰিব গ'লে কি চিকিউৰিটি আছে? মানে এনেকুৱা হ'ব পাৰে যে ফটককৈ ঘেৰি ল'লে। আজি যিখিনি পৰিৱেশ, আজি জিলা সভাপতিক যদি ঘিৰতে কোনো ইহঁতৰ মানে এক ফটা ভয় নাখায় ইহঁতে, তেনেহ'লে সৰু সৰু কাৰ্যকৰ্তাবিলাকক তো ফটককৈ মানে নিশ্চয়তা নাই। এইকাৰণে এইটো বিজেপিৰ গাড়ী গম পাই পেলাই মানে এটাকটো কৰা বুলি আপোনালোকে ভাবে নেকি? 100%। ইয়াতে আৰু কোনো কি নাই যে ভাৰতীয় জনতা পাৰ্টিৰ নেম প্লেট আছে, তাতে জিলা সভাপতি লিখা আছে। তাৰ পিছতো যদি এনেকুৱা ভাবে মানুহে ঘিৰি কেনে, এই দুষ্কৃতিকাৰীয়ে ঘিৰি কেনে একদম শিলগুটি দলিওৱাৰ পৰা মানে চুৰ কৰি মানে পাৰিলে তাতে যদি স্থানীয় প্ৰশাসন আৰু আমি কাৰ্যকৰ্তাবিলাক সোনকালে নাযাওঁ, তাহলে আমাৰ জিলা সভাপতিক মাৰি পেলালে হয়। এইটো ইণ্টেনশ্যন একদম বেয়া ইণ্টেনশ্যন। এইবিলাক মানে সঁচাকৈ এইটো নিন্দনীয় বিষয়, মানে চৰম নিন্দনীয় বিষয়। এইটো এতিয়ালৈকে কিমানজনক আটক কৰিছে? এতিয়ালৈকে স্থানীয় আৰক্ষীয়ে 2জন ল'ৰাক এৰেষ্ট কৰিছে, আৰু ইয়াৰ লগত 14-15জন ল'ৰাক কণ্টিনিউ বাইক দি ফ'ল' কৰিছে। এই গোটেইকেইটা এৰেষ্ট হ'ব লাগে।